নমস্কাৰ সকলোকে মোৰ নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি আছে ভাওনা বোকাখাট শ্ৰী শ্ৰী চিকুনাটা থানত ভাওনাত ভাগি হৈছে মৎস্যৱতাৰ। তো দেৰি নকৰি ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকেও যাতে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই তাকে কামনা কৰিলোঁ। বাৰু যি কি নহওক ৰাইজ, ওলাই আহিছোঁ আমি এতিয়া ভাওনাৰ অভিমুখে। তো গৈ থাকোঁতে দেখিছোঁ যে ৰাস্তাত বতৰটো বৰ ঠিক নহয়। তো ভগৱানক কৃপা কৰিলোঁ যে আমি একো বিধি পথালি নোহোৱাকৈ আমি ভাওনাৰ স্থলী ভালে কুশলে পাওঁগৈ। তো আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকক শেষলৈকে, দেখুৱাই আছোঁ। এইজন হ'ল আকাশ, আমি মৰমতে মাতোঁ তাক প্ৰেমিকা বুলি। তেওঁ নতুনকৈ প্ৰেমত পৰিছে। তেওঁ অকল মানুহজনীৰ সৈতে ভিডিঅ' কলত ব্যস্ততা হৈ থাকে। তেওঁ হ'লেও প্ৰেমত পৰিছে যদিও তেওঁ প্ৰতিভা আছে। তেওঁ বহুত ধুনীয়া খোল বজায়। তো আমাৰ লগতে একেলগে ভাওনা কৰে, তো একেলগে আমাৰ লগত থাকে হাঁহি ফূৰ্তি কৰি। তো চাই থাকক খালি ভিডিঅ'টো, স্কিপ নকৰিব আপোনালোকে। আৰু এইজন হেমন্ত, আটাইতকৈ ঠাণ্ডা ল'ৰাটো দেই। আৰু এইফালে চাওক, এইজন হৈ গ'ল আমাৰ চেডাৰ মাষ্টৰ। এনেই কৈছোঁ দেই ৰাইজ, সঁচাকৈ বুলি নাভাবিব। আৰু এইফালে আমাৰ এয়া ছাৰ বহি আছে। তেওঁ বোলে একোৱেই নাজানে, তেওঁ কাণেৰে নুশুনে, ক'ব নোৱাৰে, তেওঁ একোৱেই নাজানে বোলে। আৰু কাষত থকা এইকেইজনলৈ চাওক আকৌ, তেওঁলোকৰ হাঁহি চকী চেৰাম। বাৰু ভিডিঅ'টো চাই থাকক শেষলৈকে, খালি স্কিপ নকৰিব। এইজন আকৌ আমাৰ ছাৰ, তেওঁ কৈছে চবকে উলিয়াইছে, মোকো এবাৰ উলিওৱাচোন, মোকো দুআষাৰ ক'বলৈ দিয়ে। বাৰু ৰাইজ শুনকচোন, তেওঁনো কি কৈছে শুনো আহক। চিকুনাটা চিঠিৰ লগত সংগতি ৰাখি যিভাগ ভাওনা ইয়াত প্ৰদৰ্শন কৰিবলৈ লৈছে, নিশ্চয় আপোনালোকেও চাই ভাল পাব। शाबाश बेटा, बहुत बढ़िया। তো ফাইনেলি ওলাই হ'ল। এয়া ময়ো ওলাই কৰি ৰেডি হৈছোঁ, লগৰকেইজনো এয়া ৰেডি হৈছে। আৰু ভাবিছে চাগে ৰাইজ তুমিনো কি কৰিবা, হয় ঠিকেই, ময়ো কিবা এটা কৰিম, আপোনালোকে চাব। আৰু লগতো এইকেইজনৰ হ'ল আৰু ওলাই লগৰকেইজন। আৰু অলপ সময় লাহে লাহে আমাৰ ভাওনা ভাগ আৰম্ভ হ'ব। আৰু এজন মোৰ কাষতে আছে, এজন আমাৰ বৰ্তা, তো তেওঁ আমাৰ দোহাৰখন চলাব। তো আপোনালোকে আশীৰ্বাদ কৰক আমি ভাওনা ভাগ যাতে ধুনীয়াকৈ পাৰ কৰি আগুৱাই যাব পাৰোঁ। আৰু চাই থাকক খালি ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব। আমি লগ পাই আছোঁ। তো এতিয়া পালোঁহি আকৌ আমি মেকআপ ৰুমত গোটেইখিনি মেকআপ মৰাত ব্যস্ততা হৈ আছে। চবেই মেকআপ মাৰি কৰি কিছুমান ৰেডি হৈছে আৰু ওলাবৰ কাৰণে। তো মেকআপ মাৰি কৰি গোটেইখিনি ৰেডি হৈছে। আৰু এইফালে এজন চক চিনি পাইছে নহয়, কোন বাৰু? হয় ঠিকেই ভাবিছে, এইজন হৈ গ'ল আমাৰ ব্ৰহ্মা। আৰু তেওঁ ওলাই কৰি ৰেডি হৈছে আৰু বোলে অলপ লাহে লাহে ওলাম আৰু বহুত বোলে ঠাণ্ডা। আৰু এইফালে আমাৰ বিপ্লৱ দা, তেওঁ ওলাই কৰি ৰেডি হ'ল। তেওঁ কিন্তু ভাল লাগিছে দেই, তেওঁ ফটো ভাল পাইছোঁ, মুচকোচা ভাল লাগিছে। আৰু এইফালে আমাৰ কালিদাই চুলি লগাই কৰি বোলে প্ৰৱেশ মাৰিব। তো ভিডিঅ'টো চাই থাকক খালি, স্কিপ নকৰিব। আৰু চাওঁতে আমাৰ গায়ন বায়ন আৰম্ভ হ'ল আৰু লগতে দৰ্শকো আহি পালেহি। চাওকচোন তেওঁলোকে কি সুন্দৰকৈ গায়ন বায়ন ভাগ আৰম্ভ কৰিছে। আহকচোন অকণমান গায়ন বায়ন শুনি চাওঁ।
পৰিছেনে ৰাইজ? মই যে কৈছিলোঁ আপোনালোকক ময়ো কিবা এটা কৰোঁ বুলি। হয়, ঠিকেই ভাবিছে। আপোনালোকৰ আশীৰ্বাদত মই এয়া কিবা এটা কৰিবলৈ আগবাঢ়িছোঁ। তো আপোনালোকে মোক আশীৰ্বাদ কৰক যে মই ভাল কাম কৰি ভালকৈ আগুৱাই যাম। তো আজিলৈ ভিডিঅ'টো ইমানেই। পাৰিলে ভিডিঅ'টোক লাইক আৰু কমেণ্ট কৰিব, আৰু এটা খালি ভালদৰে কমেণ্ট লিখিব নাপাহৰিব। আৰু আজিলৈ বাই বাই, অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ।